নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু এমজেছ চেনেল। আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ গমৰ লাড়ু, আৰু তাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাড়ুৰ কাৰণে মই প্ৰথমতে ময়দাখিনি চালি লৈছোঁ। পেকেট ময়দা আছিলে যদিও ময়দাখিনি চালিয়ে লৈছোঁ, কিবা কিবি থাকিবও পাৰে ন, তো সেইকাৰণে চালি লৈছোঁ। আৰু তাৰপিছত মই লৈছোঁ জালুককেইটা মই পিচি লৈছোঁ, আৰু এইফালে চফ লৈছোঁ, চফ ভাজি লৈছোঁ, আৰু বাদামকেইটাও মই ভাজি ল'লোঁ। আৰু তাৰপিছত লৈ লৈছোঁ ঘিউ, আৰু এইটো ঘিউৱে লৈছোঁ মই। তাৰপৰা মই চেনিখিনি পিচি লৈছোঁ। পিচি ল'লে লাড়ুকেইটা ভাল হয়। আপোনালোকে গুৰো ব্যৱহাৰ কৰিব পাৰে। আমাৰ মিক্সিটো বেয়া হৈ মই পটাতে পিচিবলগীয়া হ'ল। আৰু এতিয়া মই কেৰাহীখন পাতি লৈছোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াতে অলপ ঘিউ দি দিছোঁ। ঘিউখিনি গলিব দিম। ঘিউখিনি গলাৰ পিছত মই এতিয়া টেষ্ট কৰি চালোঁ গৰম হ'লনে নাই। আৰু এতিয়া মই ইয়াতে গমখিনি দি দিম। দি পেলাই এতিয়া অলপ টাইম লৰাই থাকিম, যেতিয়ালৈকে গমখিনি মানে ফুলি নাযায়। গমখিনি ভাজোঁতে সাৱধানে ভাজিব লাগে যাতে জ্বলি নাযায়, আৰু এটা এটা হৈ যাব। আৰু তেতিয়া মই এইখিনি নমাই দিম। গমখিনি ভজা হৈ গ'ল, আৰু এতিয়া মই এইখিনি নমাই লৈছোঁ। দেখিছে নহয় ধুনীয়াকৈ এটা এটা হৈ গ'ল। আৰু এতিয়া মই সেই একেখিনি ঘিউতে নাৰিকলখিনি ভাজি লৈছোঁ। এইখিনিতে এটা কথা কওঁ, মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে মানে কি বস্তু লৈছোঁ আপোনালোকক দেখাবলৈ কাৰণে ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ' ক্লিপটো ডিলিট হৈ যোৱাৰ কাৰণে দেখাব নোৱাৰিলোঁ কি বস্তু লৈছোঁ। তো ভিডিঅ'টো কৰি যাওঁতে আপোনালোকে চাই যাব। আৰু নাৰিকলখিনি ভজা হৈ গ'ল, আৰু এতিয়া মই এইখিনি নমাই লৈছোঁ। আৰু মই এতিয়া সেই একেখিনি ঘিউতে ময়দাখিনি দি দিলোঁ, আৰু ইয়াত মই আৰু অলপ অলপ ঘিউ দি থাকিম, মানে সেইখন ঘিউ তাকৰ হ'ব। আৰু এতিয়া মই ময়দাখিনি তলত নলগাকৈ আৰু অলপ ৰঙা হোৱালৈকে ভাজিম। আৰু এইফালে মই ভাজি থোৱা গমখিনি অলপ গুড়ি কৰি লৈছোঁ। আৰু এইখিনি প্ৰায় গুড়ি হৈ গ'ল। আৰু এইফালে ময়দাখিনিও মই অলপ ঘিউ দি ভাজি আছোঁ। আৰু ময়দাখিনি অলপ ৰঙচুৱা হৈ গ'ল, ইমানটো ৰঙা কৰিলেই হৈ যাব। এতিয়া ইয়াতে মই ভাজি থোৱা নাৰিকলখিনি দি দিম। দি পেলাই আকৌ ভালদৰে অলপ মিহলাম। নাৰিকলখিনি দিয়াৰ পিছত মই ইয়াত দি দিছোঁ জালুক, চফ আৰু বাদাম, আৰু এইখিনিও মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া একেবাৰে শেষত চেনিখিনি দিব লাগিব, আৰু দিয়াৰ পিছত এইখিনি ভালদৰে মিহলাব লাগিব যাতে চেনিখিনি মিক্স হৈ যায়। সেইখিনি মিক্স হৈ গ'ল, আৰু মিক্স হৈ যোৱাৰ পিছত এতিয়া আমি এইখিনি থাল এখনত উলিয়াই লৈছোঁ। এতিয়া একেবাৰে শেষত মই যিখিনি গম মিহি কৰি থৈছিলোঁ, পিচি থৈছিলোঁ, সেইখিনি দি দিছোঁ। আৰু এইখিনি মই ভালদৰে মিহলাই ল'ম, আৰু মিহলাই লোৱাৰ পিছত গৰমে গৰমে লাডু কৰিম। আৰু এতিয়া আমি এটা এটাকৈ লাড়ু কৰি যাম। তেনেহ'লে আজি ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।